আজি হৈছে দেওবাৰ, সেয়ে সকলোৱে কৰ্মব্যস্ততাৰ পৰাতো আহৰি পাইছে। সেয়ে আমি দুজনীয়ে বহুত দিনৰ মূৰত লগ হ'লে আৰু টিকলিক চাওঁ, কিমান মৰম লগাকৈ চাই আছিল ন। সিফালে আকৌ মোৰ বেমাৰ নপৰে নহয়, এতিয়াৰ পৰা গাঁঠিয়ে গাঁঠিয়ে বিষ। আকৌ এফালে পৰিছে চকুৰ মানে ব্লাৰ দেখা, চকুৰ পাৱাৰ কম। সেই ঔষধ লগাই ল'লোঁ, ইফালে গাঁঠিৰ বিষৰ ঔষধো খালোঁ। দেন এয়া ভাটিবেলালৈ দুইজনীয়ে ওলাই গ'লোঁ অলপ। তাৰপিছতে যিহেতু গৰম পৰিছে, আমি দুইজনীয়ে আইচক্ৰীম এটা খাই ল'লোঁ। তাৰপাছতে আকৌ গ'লোঁ পানীপুৰি খাবলৈ। ইয়াতে ধুনীয়াকৈ আমি পানীপুৰি খালোঁ। তাৰপাছত আকৌ গ'লোঁ, আমাৰ ওচৰতে মানুহ ঢুকাইছে, তাতে গ'লোঁ আৰু তাতে আমি ইয়াত ধুনীয়াকৈ বুট খালোঁ। আৰু আমি দুজনীয়ে মিলি আজি গাঁওখন ঘূৰি ফুৰিছোঁ নহয় জেঠাইৰ ঘৰলৈ, বিকজ বিয়া আছে। আমি এতিয়া কাপোৰ নিবলৈ আহিছোঁ, জেঠাই টিচৰিটো খুলিম, সেই কাপোৰ দিয়া আৰু এতিয়া। তাৰপাছতে এয়া জেঠাই ধুনীয়াকৈ নতুন কাপোৰ এযোৰ দি দিলে, জেঠাই এদিনো বোলে পিন্ধাই নাই। তাৰপাছত আমি আহিলোঁ হিমাহঁতৰ দোকানলৈ, আৰু তাতে আমি দুজনীয়ে দোকানৰ পৰা যি মন যায় তাকে উঠাই কেনে এয়া খাই ল'লোঁ। তাৰপাছত ঘৰলৈ আহি এয়া সঞ্চয় কৰিব ধৰিছোঁ। ভগৱানেহে জানে এই খুলুংটো কেইদিন যায়, কেতিয়া কাটোঁ। তাৰপাছতে এয়া খুলুঙত পইচা ভৰাই গ'লোঁ বিয়াৰ ঘৰলৈ, যিহেতু এয়া আমাৰ কইনাই হ'ব লগা ভিনদেউলৈ পেকিং কৰি আছে। যিহেতু জোৰোণৰ দিনা ইয়াৰ পৰা দৰাক লাগতিয়াল সকলোবোৰ সামগ্ৰী দিয়া হয়, এয়া পেকিং কৰাত লাগিছে। আৰু এয়া তাইৰ হ'ব লগা শহুৰ দেউতা আৰু শাহুমালৈও পেকিং কৰি আছে। তাৰপিছতে দৰালৈও পেকিং কৰিলে। তাৰপিছত আহিলোঁ আমি ভিতৰলৈ, আৰু এয়া খুৰীয়ে ক'লে আমি পিঠা বনাই আছোঁ, তই ভিডিঅ' এটা বনা। সেয়ে বনালোঁ আৰু এয়া ভিডিঅ'টো বনাইছোঁ। আৰু বৰমাকে কৈছে মই কইনা বৰমাক বুলি ক'বি দে। এয়া ভতিজাকৰ বিয়ালৈ বৰমাকে পিঠা বনাই একদম ৰেডি হৈছে। তাৰপিছতে আমি আকৌ ঘৰলৈ আহিব ল'লোঁ। এইটো হৈছে পেণ্ডেলটোৰ আধা আধি হৈছে বাৰু পেণ্ডেলটো। তাৰপিছতে টিকলিয়ে ধুনীয়াকৈ প'জ এটা দিব। তো ভিডিঅ'টো আজিলৈ ইমানখিনি, আকৌ এটা নতুন ভিডিঅ' লগ পাম দে। আজিলৈ আহিছোঁ, বাই বাই।